চিলাপথাৰত স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত কবি ভুৱন দাস আৰু সাংস্কৃতিক কৰ্মী ৰেণু বৰুৱাৰ জন্মদিন উদযাপন। চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সাৰথীৰ উদ্যোগত আজি চিলাপথাৰৰ দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে কবি সাহিত্যিক তথা অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাস আৰু চিলাপথাৰ অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰেণু বৰুৱাৰ জন্মদিন ৰাজহুৱাকৈ উদযাপন কৰে। জন্মদিন উপলক্ষে চিলাপথাৰৰ উত্তম সুইটছত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিলাপথাৰ অঞ্চলৰ বহুতো বিশিষ্ট লোকে অংশগ্ৰহণ কৰি দুয়োগৰাকীকে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আমাৰ অঞ্চলৰ দুগৰাকী বিশিষ্ট ব্যক্তিৰ জন্মদিন আমি ইয়াতে উদযাপন কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। এগৰাকী বিশিষ্ট কবি সমাজ সংগঠক সকলোৰে পৰিচিত ভাষা আৰু এগৰাকী বাইদেউ হৈছে চিলাপথাৰ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিয়াত প্ৰতিটো মুহূৰ্তত নিজকে প্ৰস্তুত কৰি আগবাঢ়ি অহা গতিকে দুয়োগৰাকী শ্ৰদ্ধাৰ জ্যেষ্ঠসকললৈ জন্মদিনৰ এই বিশেষ মুহূৰ্তত আমি সকলোৱে তেখেতসকললৈ শুভেচ্ছা জনাইছোঁ। আজি মোৰ সংখ্যক জন্মদিন স্বেচ্ছাসেৱী সংগঠন সাৰথীয়ে আজি এই হোটেলতে আয়োজন কৰিছে। বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে। আজি কি বাৰ্তা দিম বুলি ক'বলৈ যাওঁতে আমাৰ বিগত 2টা বৰ্ষত মহামাৰী কৰোণাই আমাৰ সমাজ ব্যৱস্থা একেবাৰে বিধ্বস্ত কৰি পেলাইছে। আমি আজি পবিত্ৰ মুহূৰ্তত এটা কথাই আমি আশা কৰিম, এতিয়াৰ পৰা এই অতিমাৰী কৰোণাৰ নিকট যাওঁ আৰু আমাৰ যি পুৰণি পৰম্পৰা, যি আমাৰ সামাজিক ব্যৱস্থা, এইবিলাক সোনকালে ঘূৰি আহক, আমি তাকে ৬৮তম জন্মদিবস। আজি এনেকুৱা এটা পৰিৱেশত সকলোকে লগ পাই মই বহুত আনন্দিত হৈছোঁ। আমি আগতে এইবিলাক পৰিৱেশ পোৱা নাছিলোঁ। লাহে লাহে এইটো বয়সত চবেই আমাক মৰম চেনেহে আদৰণি জনাইছে, বিভিন্ন সংগঠনৰ পৰাও আহিছে। নতুন সুখী হৈছোঁ। ৰাইজলৈ এইটোকে জনাইছোঁ যে ইমান দিনে কৰোণা মহামাৰীৰ কাৰণে আমি বহুতো কামত পিছ পৰি গৈছোঁ। এতিয়া এই সংক্ৰমণৰ পৰা যাতে আমি বাচি থাকোঁ আৰু এতিয়াও আমি সম্পূৰ্ণৰূপে নিৰাপদ হোৱা নাই। গতিকে সকলোকে যাতে প্ৰট'কল মানি ডিষ্টেঞ্চ বজাই ৰাখি মুখত মাস্ক ব্যৱহাৰ কৰি চেনিটাইজাৰ ব্যৱহাৰ কৰি যেতিয়ালৈকে এইবিলাক বিশেষ হৈ নাযায় তেতিয়ালৈকে আমি নিজকে সাৱধান কৰিব লাগিব আৰু সমাজখনক আমি উন্নত কৰিবলৈ যত্ন কৰোঁ।